বৰুৱা দেখোন, আহক বহকচোন। বাইদেউ, মই বাহিৰৰ পৰা সকলোবোৰ শুনি আছিলোঁ। হয় বৰুৱা, অৱশেষত মোৰ ল'ৰাইও মোৰ লগত জেদ ধৰিলে। কিন্তু আমাৰ সকলো পৰিয়ালে অলৰেডি এই কথাটো গম পাই গৈছে যে আপোনাৰ ঘৰত মোৰ ছোৱালী বোৱাৰী হ'ব। আপুনি অকণমানো টেনশ্যন নল'ব। মোৰ ল'ৰাৰ জেদ কেনেকৈ ভাগিব লাগে সেইটো মই ভালকৈ জানো বৰুৱা। এই সা সম্পত্তি আৰু সন্মান অৰ্জন কৰোঁতে মই বহুত কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে। আৰু মই আজিলৈকে এই সন্মান হানি কৰা কাম কাকো কৰিব দিয়া নাই। এই সন্মানখিনি অৰ্জন কৰোঁতে মই যিমানখিনি ভাল কাম কৰিছিলোঁ, ধৰি ৰখাৰ চেষ্টাত এতিয়া মই সিমানখিনি বেয়া কামো কৰিব পাৰিম। কথাখিনি বুজিলা নহয় বৰুৱা? কথাটো ঠিকেই কৈছে বাইদেউ। ধীৰাজ, কোৱাচোন, ইমান জল্দি মাতিছিলা যে, কি কথা আছে বাৰু? শুনা চুইটি, মই তোমাক এজনী ভাল বান্ধৱী বুলি ভাবোঁ, কিন্তু মই মিলিক ভাল পাওঁ আৰু মই তাইক বিয়া পাতিব বিচাৰোঁ। মিলিক তুমি বিয়া কৰাব বিচাৰাহে, কিন্তু তুমি বিয়া মোকেই কৰাবা। ভাল লাগিল তোমাৰ কথাষাৰ শুনি, কাৰণ তোমাৰ মাৰাই সেইখন ঘৰত বোৱাৰী হ'ম বুলি মোৰ দেউতাৰ আগত কথা দি থৈছে। তোমাৰ মা যে এজনী বহুত জেদী সেইটো সকলোৱেই জানে। তোমাৰ মাৰ বিৰুদ্ধে গৈ অবৈধ প্ৰেম কৰি তোমাৰ দেউতাৰ কি অৱস্থা হৈছে সেইটো তুমি ভালদৰে জানা। তোমাৰ লগত চুপতি মাৰি থাকিবলৈ মোৰ এতিয়া সময় নাই। মই গৈ থাকোঁ। তোমাৰ এই লাখ বিলাস আৰু বন্ধুক চাকৰি লৈ দিয়া এদিন পুৰি চাই হৈ যাব, কাৰণ তুমি অলকানন্দৰ বাবে তেনেই শূন্য। আৰু মই ভালদৰে জানো, মিলিৰ দৰে এজনী সাধাৰণ ছোৱালীৰ বাবে তুমি ইমানো ত্যাগ নকৰা। শুনা নহ'লে চুইটি, ৰাধাও এজনী সাধাৰণ ঘৰৰ ছোৱালী আছিল। তেতিয়া জানো ভগৱান শ্ৰীকৃষ্ণই ৰাধাক অৱহেলা কৰিছিল? কিন্তু এটা কথা মনত ৰাখিবা তুমি, কৃষ্ণ আৰু ৰাধাৰ প্ৰেম কাহিনী আধৰুৱা আছিল। কিন্তু এই ধীৰাজে আজিলৈ একো কামেই আধৰুৱা কৰি থোৱা নাই। মোৰ এই শেষ উশাহটো থকালৈকে মই মিলিকেই ভাল পাই থাকিম। তুমি এতিয়া যাব পাৰা। মিলি তোমাৰ হ'লনে? হৈছে ৰ'বা, পানীখিনি বহাই থৈ আহিছোঁ, নমাই থৈ আহোঁ ৰ'বা। মিলি, এনেকুৱা কৰিলে মই একেবাৰে ভাল নাপাওঁ। তোমাকতো কৈছিলোঁ ন 9টা বজাতে ওলাই থাকিবলৈ। এতিয়া চোৱা 11টা বাজিলে। অলপ পাছত ক'বা ঘৰলৈ যাওঁ, মায়ে মাতিছে, কিবা কাম আছে, দেৰি হ'লে কিবা ক'ব, এনেকৈ নানা বাহানা কৰিবা, নহয় জানো? ৰ'বা, মই 1 মিনিটত আহি আছোঁ। আজি তোমাক একেবাৰে হাহাকাৰ নকৰোঁ। গোটেই দিনটো তোমাৰ লগতেই থাকিম। কি যে নহয়। ব'লা ধীৰাজ, মোৰ হৈ গ'ল। আহা আকৌ। কি হ'ল, কিয় ৰৈ দিলা? ধীৰাজ দা, তুমি বাইক লৈ আহিছা? নহ'লে কি, মই মানে তোমাক খোজকঢ়াই লৈ যাম বুলি ভাবিছিলা? মই ভাবিছিলোঁ আমাৰ গাঁৱত অকণমান খোজকাঢ়িয়ে। আশা মিলি, এইখন গাঁৱত এনেকুৱা এখন ঠাই নাই য'ত মই যোৱা নাই। আৰু মই আজি তোমাক এনেকুৱা এখন ঠাইলৈ লৈ যাম য'ত তোমাৰ ভাল লাগে। অ'কে? বাইকত? নহয়, ৰথত। আশা মিলি, তুমি কিন্তু আজিও আদিম যুগৰ দৰেই হৈ আছা। বাইকত গ'লেনো তোমাৰ কি হয়? মোৰ ভয় লাগে। কাক ভয় কৰা? মাক। জানোচা, মাক কোনোবাই কৈ দিয়ে। আশা মিলি, মই হ'লো অলকা দত্তৰ ল'ৰা। এই ধীৰাজৰ কথা কোনোবাই জানো কাৰোবাৰ আগত লগাবলৈ সাহস হ'ব? ব'লা এতিয়া, একো চিন্তা কৰিব নালাগে। আজি এটা এনেকুৱা মধুৰ পৰিৱেশত মই নিজকে হেৰাই যাব চেষ্টা কৰিছোঁ ধীৰাজ দা। মাত্ৰ এটা মুহূৰ্তৰ বাবে তোমাৰ সংগী হ'ব বিচাৰোঁ। সেয়েহে মনত দূৰণিৰ পৰা সাহস গোটাই আকাশখনক সাক্ষী কৰি মই তোমাক আকৌ এবাৰ ক'ব বিচাৰোঁ, আই লাভ ইউ ধীৰাজ দা, আই লাভ ইউ। মিলি, তুমি দুখ কৰিছা? নাই ধীৰাজ দা, এইবোৰ তুমি আনন্দ বুলি ধৰি লোৱা। মিলি, আজি মই ভালকৈ বুজি পালোঁ তোমাক। আমি দুয়ো সদায় সুখী হৈ থাকিব পাৰিম। মই কিন্তু নাভাবোঁ। মিলি? ধীৰাজ দা, অভাৱ অনাটনি হৈছে মোৰ বাবে বহুত বিশাল। জন্মৰ আগতে মই বহুত হেৰুৱাইছোঁ ধীৰাজ দা, আৰু জন্ম হোৱাৰ পিছতো মই বহুত হেৰুৱালোঁ।
লাখ বিলাসৰ মাজত ডাঙৰ দীঘল হৈছা। আজিলৈতো তুমি একো হেৰুওৱা নাই। তোমাৰ চাৰিওফালে পূৰ্ণতা, কেৱল পূৰ্ণতা। মোৰ দৰে এই সাধাৰণ ছোৱালীজনীয়ে তোমাক কি বুলি কৈ পেলালো, আই লাভ ইউ বুলি। তেনেকৈ নকবা মিলি। তুমি হেৰুৱাইছা সঁচা। তোমাৰ চকুৰ আগতে তোমাৰ দেউতাৰ মৃত্যু হৈছিল, কিন্তু মোৰ দেউতা এতিয়াও জীয়াই আছে। মই পাৰিও হেৰুৱাইছোঁ। মোৰ মা অহংকাৰী, আত্মগৌৰৱে মোৰ দেউতাক আঁতৰত ৰাখিছে। অকল মোৰ পৰাই কিয়, সকলোৰে পৰা দূৰত ৰাখিছে। মই মোৰ মাৰ পৰা সুখ পাইছোঁ সঁচা। মাৰ সেই অহংকাৰী ঘৰখনত মই কেতিয়াও শান্তি বিচাৰি পাব নোৱাৰোঁ মিলি। মিলি, মই মাথো শান্তিত থাকিব পাৰিম তোমাৰ কাষত, বহুত শান্তিত থাকিম মিলি। আই লাভ ইউ মিলি, আই লাভ ইউ। আই লাভ ইউ টু ধীৰাজ দা, আই লাভ ইউ। ব'লা ধীৰাজ দা, গৈ থাকোঁ এতিয়া, বহুত দেৰি হৈ গৈছে নহয়। ব'লা গৈ থাকোঁ।